আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আজি হৈছে 10 তাৰিখ। আজিৰ দিনটোতে অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে চৰকাৰী আঁচনিৰ টকা। যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনাৰ বেংকতো সোমাইছে আজিৰ দিনটোতে 1250 টকা। ৰাতিপুৱা 10টা বজাৰ লগে লগেই অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাই দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে কোনটো আঁচনিৰ টকা লাভ কৰে এটা কমেণ্ট কৰি জনাই দিব। যদি আপুনি অৰুণোদয় আঁচনি টকা লাভ কৰে তেনেহ'লে আপোনাৰ একাউণ্টতো আজি সোমাইছে অৰুণোদয় আঁচনিৰ 1250 টকা। যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টটো চেক কৰা নাই প্ৰথমতে আপোনাৰ বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। আৰু আপোনালোকে যদি যিসকল বৃদ্ধা পেঞ্চন বিধৱা পেঞ্চন অসমত যিমানবোৰ চৰকাৰী আঁচনি আছে সকলোবোৰ আঁচনিৰ টকা অসম চৰকাৰে সোমাই দিয়ে প্ৰতি মাহৰ 10 তাৰিখে। যেহেতু আজিয়ে হৈছে 10 তাৰিখ, আজিৰ দিনটোত লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে টকা। আপোনালোকে এবাৰ বেংক একাউণ্টটো চেক কৰি চাই লওক আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত টকাটো সোমাইছে এটা কমেণ্ট কৰি জনাই দিব, আৰু যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে এটা কমেণ্ট কৰি আপোনালোকে জনাই দিব, আৰু আপোনাৰ কোনটো আঁচনিৰ টকা সোমোৱা নাই সেইটো আপোনালোকে কমেণ্টত লিখি দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক এই কমেণ্টৰ ওপৰত ভিত্তি কৰি কিয় আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই, কি কৰিব লাগিব, কি কৰিলে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব আঁচনিৰ, সেই সম্পৰ্কে আমি আপোনালোকক এখন নতুন ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিলে যিসকলে অৰুণোদয় 3.0ত তেওঁলোকৰ একাউণ্টটো চেক কৰিব পাৰে, কিন্তু তেওঁলোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই। আজিৰ দিনটোতে যিসকল পুৰণা হিতাধিকাৰী আছে আগৰ পৰা যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তেওঁলোকৰ একাউণ্টতহে আজিৰ দিনটোত 1250 টকা সোমাইছে। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় 3.0ত তেওঁলোকৰ একাউণ্টত কিন্তু আজিৰ দিনটোত 1250 টকা সোমোৱা নাই। নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী সময়ত কেতিয়া টকাটো সোমাই দিব সেই সম্পৰ্কে স্পষ্টকৈ জনাই দিব। যদি আপুনি পুৰণা হিতাধিকাৰী হয় এতিয়া আপোনাৰ বেংক একাউণ্টটো এবাৰ চেক কৰি লওক। আপোনাৰ মোবাইলটোৰ জৰিয়তে চেক কৰিব পাৰিব, চেক কৰি আপোনালোকে চাব পাৰে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। যদি টকাটো সোমোৱা নাই তেনেহ'লে কিয় সোমোৱা নাই, কি কৰিব লাগিব সেই সম্পৰ্কে আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব।